ভবা নাছিলোঁ চালা মই এদিন কবিতা লিখিম। কটনৰ ডায়েৰীত গোপনে গোপনে আঁকিছিলোঁ এখন ছবি। বিষাদ মনতাই কোঙা কৰি পেলোৱা বিশাল ডেকা শৰীৰটোক সংগ দিছিল 120 চৰ্তা আৰু দুটামান ৰজনীগন্ধাৰ টুকুৰাই। উজান বজাৰৰ LPD ভৱনৰ নৈশ পাৰ্টিত হাতত এটা ফান্তা বটল লৈ পঢ়ি গৈছিলোঁ বন্ধুহঁতৰ ফিটিং পাৰ্টিত। আৰু মাজে মাজে উত্তাল হৈ চিঞৰি দিছিলোঁ চিয়াৰ্ছ চিয়াৰ্ছ চিয়াৰ্ছ। এনেকৈ বুকুৰ পৰা বিষাদৰ গজালি উভালি দলিয়াই দিছিলোঁ ব্ৰহ্মপুত্ৰৰ বুকুলৈ। সন্ধিয়া যেতিয়া নামে শিলপুখুৰীৰ এমুঠিমান সন্ধিয়াই প্ৰতি পলতে আমনি কৰে। ফুটপাথেৰে ক্ৰমান্বয়ে স্প্ৰেকটামৰ ফ্ৰণ্টলৈ আগবঢ়া সেউজ মুহূৰ্তবোৰত কাজলখনৰ চকুযোৰ আৰু মেঘালী চুলিকোচা উপভোগ কৰি থাকোঁতে মই যে ব্যস্ত ৰাজপথৰ মাজত নিজকে পাহৰি পেলাওঁ। আৰু মাজে মাজে কাণত আহি পৰে মৰমৰ সেই ধমক, তুমি বাৰু কলৈ চাই খোজকাঢ়িছা, তুমি বাৰু কলৈ চাই খোজকাঢ়িছা। আৰু লগে লগে মইতো কৈয়ে দিওঁ তোমাৰ কাজলখনা চকুযোৰে মোক বাৰু কৈয়ে আমনি কৰিছে। মাজে মাজে সোঁৱৰাই থাকোঁ শ্বাহৰুখ খানৰ সেই বিখ্যাত ডাইলগটো, তুম বৰ্তু নেহি হৈ ৰহি হো না। এনেকৈ কিলোমিটাৰ ৰাজপথ ৰূপান্তৰ হয় চেণ্টিমিটাৰলৈ। পুনৰ LPD ভৱনলৈ উভতনি। ৰুম নাপাওঁতে বাৰ্বিদল বুলি ছেভ কৰি থোৱা চিনাকি নাম্বাৰটোৰ পৰা ফোন আহে। মোৰ মোবাইলটোতো ছেভ কৰি থোৱা হিয়া দিয়া নিয়া ৰিংটনটো বাজি উঠে। এনেকৈ পাৰ হৈছিল মাত্ৰ দুটামান পষেক। ভাৱ হৈছিল পষেকীয়া সম্বন্ধৰ প্ৰেৰণাবোৰে বুকুৰ জিজ্ঞাসাবোৰক আগতকৈ 10 ইঞ্চিমান ডাঠ কৰি তুলিছিল। তাৰ পাছত আৰু কি অভিশপ্ত সেই নেটৱৰ্কৰ নৈশ যাত্ৰাই মোৰ প্ৰেৰণাৰ ৰাজহাউলিত আক্ৰমণ কৰিলে। আৰু লগে লগে মই মুকুটবিহীন বিষাদৰ কোঁৱৰ হৈ দূৰ দিগন্তলৈ উভতি গলো। অনুভৱ হৈছিল মই আৰ্নেষ্ট হেমিংৱেৰ সেই অল্ড জন আৰু বিষাদে ভৰি পৰিছিল মোৰ বহল সাগৰ। বিষাদ বুলি মই বেছিকৈ চিঞৰিও থাকিব নোৱাৰো। আছে নহয় লগৰ কেইটা বুজনি দিবলৈ, আৰে ভাই বাদ দিয়া না, ছোৱালীবোৰ এনেকুৱাই, আবে বিন্দাস থাকে না ভাই, বিন্দাস। এই যে বিন্দাস শব্দটো, ইয়াৰ বাবে মোৰ এতিয়া অন্তহীন অপেক্ষা। শিলপুখুৰীত এতিয়া কাল সন্ধিয়া নামিছে। সেইবাবে এতিয়া কলেজৰ পৰা পোনে পোনে ৰুমলৈ বুলি বাট লওঁ। কি জানিবা, টেবুলৰ ওপৰত থকা কিতাপ জাপৰ মাজত হেৰুৱা জীৱনৰ ছন্দ বিচাৰি পাওঁ। মাজে মাজে আদি ভাইক চিঞৰি কওঁ, আৰে ভাই আমাৰ দৰে জহামালবোৰৰ সৈতে কোনোবা বাৰ্বি দলৰ প্ৰেম হ'ব, সেয়া কি বুঢ়ী আইৰ সাধু। হৃদয় নামৰ গোপন কোঠাৰ সন্ধানত আমাৰ দৰে মক্কেলবোৰ একোটা জিন্দালাছ আৰু মনে মগজু কেৱল প্ৰেমিক হোৱাৰ ভাইৰাছ। এনেকৈ নষ্ট সপোনৰ চাকনৈয়াত উদযাপিত নহল বহুতো ভাল লগা হেঁপাহৰ সন্ধ্যা। মই বাৰু কি লিখি আছো এইবোৰ, কবিতা নে বিষাদৰ হুমুনিয়া? আচ্ছা জোনাক, তুমি বাৰু কবিতা ভাল পোৱানে? হাঁহিছা চাগে, হাঁহিবাইতো, কিয়নো ভাল নাপাবা কবিতা। তুমিতো নিজেই এটা ছন্দময় কবিতা। কাৰোবাৰ কলমৰ শিৰোনামত তুমি বিষাদৰ কবিতা আৰু আন কাৰোবাৰ বাবে হোৱা প্ৰেমৰ মালিতা। তুমি চাগে লগ পালে মোক সুধিবা, তুমি এতিয়াও এনে কৈ আছা? আৰু মই লাগি চাই তোমালৈ কম, মাথো অন্তহীন অপেক্ষা। এনেকৈ আৰু কিমান মাসিক উদযাপন কৰিম তোমাৰ নামত? এদিনতো ফেয়াৰৱেল আহিবই।